Hey everyone, welcome back to my channel Exotic Assam. Eta baise hondia 5:30 aru moi bhabisu aji evening sahor logot khabole pani pitha banao. Aru pani pitha tu hobo mur red color. Ei red color tu no kiyo hoy tar karone apnaloke mur video tu end leke sai thikibo lagibo. To bolok let's move to my kitchen. এয়া দেখিছে নহয় মই যে কৈছিলো আজি ৰেড কালাৰ পানী পিঠা তো আজি ৰেড কালাৰ পানী পিঠা মেইন ইনগ্ৰেডিয়েন্টস বিটৰুট কে বিটৰুট তিনটা লৈছো মই ভালকে গ্ৰেট কৰি লৈছো কৰি পিনে মই ইয়াৰ পৰা জুসটো উলিয়াই লম মানে ইয়াৰ ৰসটো মই উলিয়াই লম তো মই ভালকে পিহনাত পিহি ললো তাৰ পৰা এখন কাপোৰ লৈ লৈছো ইয়াৰ জুসটো এক্সট্ৰেক্ট কৰিবৰ কাৰণে ইয়াক মই ভালকে এতিয়া কাপোৰখন লৈ পিনে চেপি পিনে ইয়াৰ জুসটো উলিয়াই লম মানে যেনেকৈ আপুনি পানী পিঠাত চাউলৰ লগত যেনেকৈ পানী এড কৰে বাস মই ইয়াত বিটৰুটৰ পানীখিনি বিটৰুটৰ যিখিনি জুস হয় সেইখিনি এড কৰিম এণ্ড আফটাৰ এক্সট্ৰেক্টিং দ্য জুস মই এইখিনি পেলাই নিদিওঁ এইখিনি দি মই বিটৰুটৰ শ্বটটা ৰেডি কৰিম সেইটো মই কেতিয়াবা আপোনালোকক নেক্সট ব্লগত দেখুৱাম আৰু মই এইখিনি পিঠাৰ কাৰণে যিখিনি চাউল ন মই সেইখিনি 2 ঘণ্টামানৰ কাৰণে পানীত সোক কৰি ৰাখিছিলোঁ মই লাঞ্চ কৰাৰ পিছতে চাউলখিনি তিয়াই ৰাখিছিলোঁ এতিয়া দেখিছে নহয় মোৰ বেটাৰখিনি ৰেডি হৈ গৈছে এইখিনি ঠিক হৈছে মই ইয়াত পানী অলপমান মিক্স কৰি দিম আৰু ইয়াতে নিমখ অলপমান দি দিছোঁ কাৰণ পানী পিঠাটো পাতল হয় ডাঠ নহয় হেতু কাৰণে মই পানী আৰু অলপমান দি দিছোঁ তাৰ পিছত মই বাকিখিনিও পিছি লম সেইখিনি কিন্তু মই অকল পানী দিহে কৰিছোঁ তাত মই কোনো কালাৰ ইউজ কৰা নাই মোৰ এতিয়া হোৱাইট এণ্ড ৰেড বেটাৰ ফৰ পানী পিঠা ইজ ৰেডি বলক এতিয়া পেনখন পাতি লওঁগৈ পিঠাখিনি ৰেডি কৰোঁ বনাওঁ First I had heated up my pan তাৰ পিছত মই অলপমান অইল গ্ৰীজ কৰি দিছোঁ ব্ৰাছে দিয়ে মই লগাই দিছোঁ মই ইয়াৰ পিছত কিন্তু ফ্লেমটো লো কৰি দিছোঁ তাৰ পিছত মই যিখিনি বেটাৰ আছিলে বিটৰুট আৰু চাউলৰ তো সেইখিনি মই দি দিছোঁ বেটাৰৰ কনসিস্টেন্সিটো দেখিছে নহয় হিমানে ৰাখিব পাতল এতিয়া যেটো ওপৰৰ লেয়াৰ ড্ৰাই হৈ যাব ন তো ইয়াত মই ঘি গ্ৰীজ কৰি দিম এটো মই পুৰবি ঘি আছিলে মোৰ লগত তো হেতুকে মই জাস্ট গ্ৰীজহে কৰিম আপুনি নিদিলেও কথা নাই বাস মই গুন্ধটো কাৰণে দিছো আৰু খাবলৈ ভাল হ'ব হেতু কাৰণে দিছো নিদিলেও কথা নাই এই পিঠাটো বনাওঁতে কিন্তু বেছি তেলৰ দৰকাৰ নহয় অকমান দিলে হয় বলক এটা নেক্সট পিঠাটো পটাপট বনাই দেখাই দিওঁ a little full of batter grease the ghee then flip the pitha and it's done বলক এতিয়া পটাপট হোৱাইট বেটাৰটো দি বনাই লওঁ পিঠাকিটা মই ফাৰ্স্ট পেনখনতে আকৌ সেই সেম প্ৰসেস অইল অকমান দি পিনে তাৰপিছত বেটাৰখিনি ঢালি দিলো মই এটা সাইডেহে বাস ঘি লগাইছো বোথ সাইড লগোৱা নাই কাৰণ এটা সাইডে তেল লাগি আছে আৰু এটা সাইডত ঘি লগাই দিছো বাস বাৰে ফ্লিপ কৰি থাকিব নালাগে এবাৰে ফ্লিপ কৰিব বাস অলপমান টাইম ৰাখিব 2 মিনিট বাস ৰাখি পিনে আপুনি নমাই দিব বাস এয়া চাওক মোৰ ৰেড কালাৰ হোৱাইট কালাৰ পানী পিঠা ৰেডি বিটৰুট পানী পিঠা ৰেডি এই যে কিমান পাতল হৈছে এনেকৈ পাতলকৈ বনালে পানী পিঠাটো খাই বেছি ভাল লাগে মোৰ পুৰা পাতলকৈ বনালে আৰু ইয়াৰ ওপৰত মই হানি দি দিম নহলে পিনাট বাটাৰিটো খাব পাৰে মই লাল চাহ বনাই লৈছো কাৰণ ইভিনিং টাইমটো লাল চাহ অকমানটো মেন্ডেটৰি হয় এইকাৰণে লাল চাহ কম বনাই লৈছো হোপ ইউ লাইক মাই ভিডিঅ'ছ এণ্ড ৰেচিপিজ থ্যাংক ইউ ফৰ ৱাচিং মি গুড বাই